নমস্কাৰ, মোৰ আখললৈ স্বাগতম জনাইছোঁ। আজি মই অলপ চকলেট ওটছ বিস্কুট বনাবলৈ লৈছোঁ। আপোনালোককো দেখুৱাম মই বিস্কুটখিনি কেনেকৈ বনাইছোঁ। ব'লকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। এইখিনি 4 ভাগৰ 3 কাপ চেনি মই মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এয়া মই এটা বাউলত ঢালি লৈছোঁ। এইখিনি আধা কাপ বাটাৰ, এই দুইখিনি বস্তু এতিয়া ভালকৈ মিক্স কৰি ল'ম। বাটাৰখিনি ফ্ৰিজত থোৱা হ'ব নালাগে আৰু গলায়ো ল'ব নালাগে। নৰ্মেল টেম্পাৰেচাৰত থকা বাটাৰ হ'লে ভাল। আৰু এয়া একাপ ময়দা, এচামুচ বেকিং পাউডাৰ আৰু 4 ভাগৰ একাপ কোকো পাউডাৰ লৈছোঁ মই। গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি সানি ল'ম। এয়া কোকো পাউডাৰৰ লগত গোটেইখিনি মিক্স হৈ গ'ল। ইয়াত মই এতিয়া একাপ ওটছ দিম। ওটছখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। এয়া আধা কাপ কুহুমীয়া গাখীৰ মই অলপ অলপকৈ দি ল'ম আৰু এটা ডো বনাই ল'ম। গোটেইখিনি গাখীৰ একেলগে ঢালি দিব নালাগে। আজিকালি সকলোৰে ঘৰতে ওটছ থাকে, গতিকে কেতিয়াবা এইদৰে বনাই খাই চাব পাৰে। এইখিনি হৈ গ'ল। মই এতিয়া এঘণ্টামানৰ কাৰণে ফ্ৰিজত ছেট হ'বলৈ দিম। আৰু গাখীৰ মোৰ ইমানখিনি ৰৈ গ'ল, গোটেইখিনি গাখীৰ নালাগিল। এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। অলপ ৰিফাইন তেল বা বাটাৰ লৈ ল'ব লাগিব। আৰু এতিয়া মই এটা এটাকৈ শ্বেপ দি ল'ম। মই কেইটামান কুকি কাটাৰ লৈছোঁ। কুকি কাটাৰ দি কাটিলে দেখিবলৈ ধুনীয়া লাগে, কিন্তু নহ'লেও কথা নাই। বটলৰ পাতল ঢাকনা থাকিলে তাৰেও কাটিব পাৰে, আৰু নহ'লে ডাঠকৈ ৰুটি এখন বেলি লৈ কটাৰীৰে কাটি দিলেও হ'ব। মই কেইটামান বেলেগ বেলেগ শ্বেপ দি দেখুৱাইছোঁ। বনাবলৈ খুবেই সহজ এই বিস্কুটবিধ, আৰু ল'ৰা ছোৱালীকো ওটছ যিহেতুকে আছে, খোৱালে স্বাস্থ্যৰ কাৰণেও ভাল আৰু সিহঁতে খায়ো ভাল পাব চকলেট বিস্কুট। মই এতিয়া অভেনটো প্ৰিহিট হ'বলৈ দিছোঁ 200 ডিগ্ৰী 10 মিনিটৰ কাৰণে। আৰু এখন বেকিং ট্ৰেত মই বাটাৰ পেপাৰ পাৰি লৈ বিস্কুটকেইটা সজাই ল'ম। এয়া অলপ অলপ গেপ ৰাখিব লাগিব এইখিনি। এতিয়া মই বিস্কুটখিনি 30 মিনিটছৰ কাৰণে 180 ডিগ্ৰীত বেক হ'বলৈ দিম। এইখিনি হৈ গ'ল মোৰ বিস্কুট ৰেডি।
এয়া চাওক ধুনীয়া হৈছে বিস্কুটখিনি দেখিবলৈ ঠাণ্ডা হ'লে কুৰকুৰীয়া হৈ যাব আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন নিজে বনাই খোৱা বস্তুটোৰ মজাই বেলেগ আপোনালোকে এইদৰে বনাই খাই চাই যদি ভাল পায় ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ আপোন মানুহবোৰক শ্বেয়াৰ কৰিব আৰু মোৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন নতুন ৰেচিপি পাই থাকিব ধন্যবাদ